Good morning students, তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি তোমালোকৰ বাবে মই লৈ আহিছো এটা নতুন লেসন। আশা কৰোঁ তোমালোকে ভাল পাবা। তেন্তে আহা এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ লেসনটোৰ নাম হৈছে অন্ত্যেষ্টিয়কাৰ যোগ 2। আমি যেহেতু আমি আগৰ লেসনটো শিকিছিলো অন্ত্যেষ্টিয়কাৰ ব্যৱহাৰ বা তাৰ উৎপত্তি, আজি শিকিম এটা নেক্সট এটা লেসন। আমি যেহেতু আগতে পাই গৈছো যে ব্যঞ্জন বৰ্ণৰ পিছতে যকাৰ চিহ্নডাল ব্যৱহাৰ কৰা হয়, কিন্তু আজি শিকিম যে কিছুমান শব্দ আছে কিছুমান বৰ্ণ আছে যিবোৰত নেকি যকাৰ ব্যৱহাৰ হোৱাৰ লগে লগে তাৰ উচ্চাৰণটো বেলেগ হৈ যায়। যেনে ধৰা তালব্যাখা, মধ্যন্যাখা, দন্ত্যাখা। এই বৰ্ণকেইটাত যেতিয়া যকাৰ চিহ্নডাল ব্যৱহাৰ হয় তাৰ উচ্চাৰণটো স্ব হৈ যায়। প্ৰথম চ যকাৰ যেনে স্ব, সেই তেনেকুৱা টাইপ হৈ যায়। ধৰা উদাহৰণস্বৰূপে শস্য, তালব্যাখ, দন্ত্যাখ, যকাৰ শস্য। কিন্তু আমি যদি সাধাৰণভাৱে ক'ব যে শস্য হ'ব, কিন্তু শস্য নহয়, যেহেতু তালব্যাখ, মধ্যন্যাখ, দন্ত্যাখ যকাৰ ব্যৱহাৰ হোৱাৰ লগে লগে তাৰ উচ্চাৰণটো সলনি হৈ যায়, সেয়ে শস্য হৈ যাব। ঠিক তেনেদৰে কাশ্যপ, কটকে কা, তালব্যাখ, তাত যকাৰ প, কাশ্যপ। তাৰপিছত তেনেকুৱা আৰু আছে তেনেকুৱা ধৰণৰ কিছুমান শব্দ। এতিয়া আহোঁ আমি মেইন লেসনটোৰ মাজলৈ। আই চাই ব্যয় কৰিবা। এতিয়া চোৱা, আই চাই ব্যয় কৰিবা, ইয়াৰ অৰ্থ এইটোৱে যে আমি যিমান ইনকাম কৰিম সিমানেই আমি খৰচা কৰিব লাগিব। আমি যদি 10 টকা ইনকাম কৰোঁ তেন্তে হ'লে আমি তাৰ পৰা 5 টকা বা 3 টকাহে খৰচ কৰিব লাগিব। যদি আমি 10 টকাটো ইনকাম কৰি সেইদিনাই 10 টকাটো খৰচা কৰি দিওঁ, হয়তো আমি নেক্সট দিনা যদি আমাৰ কিবা কাৰণত ইনকাম নহয় বা আমি যদি কিবা কাৰণত সেই 10 টকাটো ইনকাম কৰিব নোৱাৰোঁ, তেন্তে হ'লে নেক্সট ডে আমি লঘোণে থাকিব লাগিব বা একো খাব নাপাম। তো সেয়ে যদি আমি 10 টকা ইনকাম কৰি আগদিনা 5 টকা খৰচা কৰি যদি 5 টকা থৈ দিওঁ, হয়তো আমি সেই নেক্সট ডে সেই 5 টকাৰ দৰে আমি চলিব পাৰিম। সেয়ে কোৱা হৈছে যে আই চাই ব্যয় কৰিবা। খেতি কৰিলে শস্য হয়। ধান, মাহ, সৰিয়হ, তিল এইবোৰক শস্য বুলি কোৱা হয়। এতিয়া চোৱা, যেহেতু ধান, মাহ, সৰিয়হ এইবোৰ শস্য বুলি কোৱা হয়েই, অৰ্থাৎ গুটি, সেইবোৰ গুটি যাৰ পৰা নেকি তোমাৰ উদ্ভিদ হ'ব পাৰে বা তাৰ পৰা আৰু ধৰণৰ বীজ হ'ব পাৰে, সেইবোৰকে শস্য বুলি কোৱা হয়। যেহেতু ধান, মাহ, সৰিয়হ এইবোৰ শস্য বুলি কোৱা হৈছে, আৰু কোৱা হৈছে যে শস্য নকৰিলে আমি খেতি নাপাম। এতিয়া চোৱা, এই সময়খিনি হৈছে ধান খেতিৰ ছিজন। এই সময়খিনি আমি যদি এইখিনি সময়ত ধান খেতি নকৰোঁ, তেন্তে হ'লে যেতিয়া আমি মাঘৰ মাহ আহিব বা আঘোণ মাহ আহিব, মাঘৰ মাহ মানে যেতিয়া বিহু আহিব, তেতিয়া হয়তো আমি জলপান, চিৰা, পিঠা এইবোৰ আমি খাবলৈ নাপাম। ঠিক তেনেদৰে যদি আমি খেতি নকৰোঁ বা শাক পাচলি খেতিও যদি আমি নকৰোঁ, তেতিয়া আমি বজাৰৰ পৰা কিনি খাব লাগিব। অৰ্থাৎ নিজে আমি ঘৰৰ যিটো আমাৰ জৈৱিক সাৰৰ দ্বাৰা প্ৰস্তুত কৰা হয় সেই ধৰণৰ শাক পাচলি আমি খাবলৈ নাপাম। ধান আমাৰ প্ৰধান শস্য। এইমাত্ৰ ক'লো নহয়, যদি আমি এই ছিজনটোত যদি ধান খেতি নকৰোঁ, তেন্তে হ'লে আমি মাঘ মাহত আমি জা জলপান খাব নাপাম। অনলি ফৰ মাঘ মাহ বুলি বা মাঘৰ বিহু বুলি নহয়, বেলেগ সময়তো আমি এটা বছৰ এই বছৰ এইটো মাহতেই যি খেতি কৰা হয়, তাৰপিছত আকৌ অহা বছৰ শাওণ মাহতে খেতি কৰা হ'ব। তো এটা বছৰটো আমি যদি এতিয়া খেতি নকৰোঁ, এটা বছৰ হয়তো আমি খাবলৈ নাপাম বা খাবলৈ পাম, কিনি খাব লাগিব, যে আমি নিজৰ খেতিৰ ধান খাবলৈ নাপাম, যাৰ ফলত নেকি খৰচাটো আমাৰ বাঢ়ি যাব। আৰু তাৰোপৰি ধান আমাৰ প্ৰধান শস্য, যিহেতু আমাৰ ধান প্ৰধান শস্য, সেয়া ভাত আমাৰ প্ৰধান আহাৰ। মান্য লোকৰ কথা মতে কাম কৰিবা। মান্য লোক মানে হৈছে জনা শুনা ব্যক্তি বা জ্ঞানী লোক, তেওঁলোকক মান্য লোক বুলি কোৱা হয়। তেওঁলোকেতো কেতিয়াও কাকো বেয়াটো নিশিকায় বা বেয়া কথা নকয়। তো তেনে লোকে যদি কেতিয়াবা কিবা এটা কৰিব কয় বা কথাটো কয় বা বুজাই দিয়ে, তেন্তে সেই বস্তুটো আমি ল'ব লাগে বা শুনিব লাগে। তেওঁ দিয়া জ্ঞানসমূহ আমি লোৱাটো খুবেই প্ৰয়োজন আমাৰ নিজৰ কাৰণে। শিক্ষাগুৰুৰ অবাধ্য নহবা, মানে শিক্ষাগুৰু অৰ্থাৎ টিচাৰ, শিক্ষকসকলে, মই কালিও কৈছিলোঁ যে শিক্ষাগুৰু কাক বোলে, তুমি যাকে গুৰু হিচাপে মানি লোৱা শিক্ষাৰ ক্ষেত্ৰত বা দীক্ষাৰ ক্ষেত্ৰত, সেয়ে হৈছে শিক্ষাগুৰু। সেই গুৰুৱে তোমালোকক যিটো কৰিব কয় সেই কথাটো আমি শুনিব লাগে, সেই কামটো আমি বাধ্য হ'ব লাগে, অবাধ্য হ'ব নালাগে। আলস্য মানে এলাহ। সকলোৱে জানে লেজিনেছ, আলস্য, এলাহ, এই দুটাৰ মিনিং লেজিনেছ সকলোৱে জানে, এলাহ। আৰু সেই এলাহটো একেবাৰে বেয়া। কেতিয়াও মনলৈ এলাহ ভাৱ নানিবা। সদায় সময়ৰ সদব্যৱহাৰ কৰিব লাগে। আগতেও কৈছোঁ, এলাহ কৰি ৰৈ যোৱাৰ পিছত নিজে ৰিগ্ৰেট কৰিবলগীয়া হয় কেতিয়াবা। সেয়ে এলাহটো যিমান পাৰি দূৰত দিবা আৰু নিজৰ কামটো কৰিব ট্ৰাই কৰিবা যিমান পাৰা। পঢ়াৰ সময়ত আলস্য নকৰিবা। এইমাত্ৰ কৈ গ'লো নহয় যে কামৰ সময়ত আমি কামটো কৰিব লাগে, এলাহ কৰিব নালাগে। সেয়ে পঢ়াৰ সময়তো আমি সেই এলাহ ভাৱটো আনিব নালাগে। কাশ্যপ এজনা ডাঙৰ ঋষি আছিলে।
কাশ্যপ এজন ডাঙৰ ঋষি আছিলে আৰু তেখেতে হিমালয় পৰ্বতত তেওঁ জব কৰিছিলে আৰু মনৰ যি তেওঁৰ আশা থাকে বা কামনা থাকে সেই আশা কামনা পূৰণ কৰিছিলে ৰামায়ণ আৰু মহাভাৰতক মহাকাব্য বুলি কোৱা হয় চবেই জানে ৰামায়ণ মহাভাৰতৰ কথা এই লকডাউন যোৱা বছৰ লকডাউনৰ পৰা অলৰেডি টিভি নেশ্যনেল টিভি দি আছে ৰামায়ণ মহাভাৰত দি আছিলে তো চাবা তোমালোকে কি হয় ৰামায়ণ মহাভাৰত মই কোৱাতকৈ তোমালোকে যেতিয়া নিজে চাবা হয়তো এতিয়াও দি আছে নেকি যেতিয়া তোমালোকে নিজে চাব পাৰিবা তেতিয়া বুজি পাবা যে ৰামায়ণ কি মহাভাৰত কি তো সেয়াই আছিলে আজিৰ ৰিলেশ্যনটো আশা কৰোঁ তোমালোকে বুজি পাইছা বা ভালো পাইছা যদি কিবা প্ৰব্লেম হয় মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ কণ্টেক্ট কৰিবা মই বুজাই দিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু এটা কথা এই কুৱেশ্যন আনচাৰখিনি অলৰেডি মই স্কুল এপছত দি দিছোঁ তোমালোকে তাৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ আহিম আন এটা নতুন লেচন লৈ তেতিয়ালৈকে তোমালোক ঘৰতে থাকা ভালে থাকা পঢ়া শুনা কৰি দেন নাও বাই বাই